নমস্কাৰ আজি 30 এপ্ৰিল 2026 তাৰিখত নগাঁও জিলাৰ ইন্সপেক্টৰ অফ স্কুলৰ ফালৰ পৰা শিক্ষক শিক্ষয়িত্ৰীৰ বাবে এখন বিশেষ অৰ্ডাৰ ইস্যু কৰা হৈছে আৰু এই অৰ্ডাৰখনত কেইবাটাও পইণ্ট হাইলাইট কৰি দিয়া হৈছে কিন্তু এই পইণ্ট কেইটা চাই দেখিলো দুই এটা এনেকুৱা পইণ্ট আছে যিকেইটাই শিক্ষক শিক্ষয়িত্ৰীক কিছু সমস্যাত পেলাব পাৰে মই সম্ভাৱনীয়তাটোহে কৈছোঁ কিন্তু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কেনেকুৱা সলিউশন দিয়ে হেতু এটা গুৰুত্বপূৰ্ণ বিষয় হ'ব আমি এটা এটাকৈ গোটেইকেইটা পইণ্ট চাওঁ প্ৰথম হৈছে এৰাইভেল এণ্ড এটেণ্ডেন্স ইয়াত কোৱা হৈছে শিক্ষক শিক্ষয়িত্ৰীয়ে 9 বজাৰ ভিতৰত বিদ্যালয়ত পজিটিভলি উপস্থিত হ'বই লাগিব এইখিনিলৈ ঠিকই আছে কিন্তু 9:10 মিনিটৰ ভিতৰত এটেণ্ডেন্স কমপ্লিট হ'ব লাগিব শিক্ষা হেতু পৰ্টেলত এতিয়া কথা হ'ল বহুতো বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰী যিসমূহ বিদ্যালয়ত যথেষ্ট আছে তেনে ক্ষেত্ৰত শিক্ষা হেতু এপটোৰ কথা সকলোৱে গম পায় বিভিন্ন সময়ত শিক্ষা হেতু এপটোৱে বহুত স্লো হৈ যায় তেনে ক্ষেত্ৰত টেবলেটেৰে তেওঁলোকে এজনকৈ এটেণ্ডেন্স দিওঁতে কেতিয়াবা বিভিন্ন কাৰণত এইটো অকণমান দেৰি হ'ব পাৰে গতিকে যদি 9:10 মিনিট পাৰ হৈ যোৱাৰ পিছত এটেণ্ডেন্সটো ৰেজিষ্টাৰ হয় কিন্তু শিক্ষকগৰাকী 9 বজাতেই গৈ পাইছে তেতিয়া বিভাগীয় কৰ্তৃপক্ষই কি এই ক্ষেত্ৰত সিদ্ধান্ত লয় এইটো লক্ষণীয় হ'ব দ্বিতীয় কথাটো হৈছে বিশেষকৈ ডিপাৰ্চাৰটো 3:25 3:25 মিনিটলৈকে শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়ত প্ৰেজেণ্ট থাকিব লাগিব তাৰপিছত তেওঁলোকে ডিপাৰ্চাৰো ৰেজিষ্টাৰ কৰিব লাগিব শিক্ষা হেতু এপত থাৰ্ড পইণ্টটো ইম্পৰ্টেণ্ট হয় কেজুৱেল লিভৰ ক্ষেত্ৰত যে যদি কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে কেজুৱেল লিভ ল'ব বিচাৰিছে তেন্তে তেওঁলোকে কেৱল এপ্লিকেশ্যনখন লিখি আপলোড কৰি দিলেই নহ'ব তেওঁলোকৰ সেই এপ্লিকেশ্যনত প্ৰিন্সিপাল বা হেডমাষ্টাৰৰ চেংচন থাকিব লাগিব অৰ্থাৎ প্ৰায়ৰ এপ্ৰুভেল থাকিলেহে সেই এপ্লিকেশ্যনখন ভ্যালিড হ'ব এতিয়া কথাটো হ'ল যে আগতীয়াকৈ যদি কোনোবা শিক্ষক শিক্ষয়িত্ৰীয়ে প্লেনিং কৰিছে কোনোবা দিনত কেজুৱেল লিভ লোৱাৰ বাবে তেতিয়াহ'লে সেইটো এটা বেলেগ কথা কিন্তু যদি হঠাৎ কোনোবা দিনাখন বিদ্যালয়লৈ যাব ৰেডি হোৱাৰ পিছত কোনোবা শিক্ষক শিক্ষয়িত্ৰী কিবা কাৰণত সেই দিনাখন বিদ্যালয়লৈ যাব অসুবিধা হয় তেতিয়াহ'লে তেওঁলোকৰ কেজুৱেল লিভটো কেনেধৰণে ল'ব কাৰণ বহুতো এনেকুৱা শিক্ষক শিক্ষয়িত্ৰী আছে নিজৰ ডিষ্ট্ৰিক্টৰ ভিতৰতেই থাকে কিন্তু তেওঁলোকৰ বিদ্যালয়খন ঘৰৰ পৰা যথেষ্ট দূৰত হয় তেওঁলোকে হেমতে টাইম টেবুল মেইনটেইন কৰি আহিছে কিন্তু কেজুৱেল লিভ ল'বৰ বাবে তেওঁ যদি 30-40 কিলোমিটাৰ গৈ কেজুৱেল লিভ ল'বলগীয়া হয় এইটো কেনেকুৱা কথা হ'ব ভাবি চাওক গতিকে এনেকুৱা ক্ষেত্ৰত কিছুমান সমস্যা আহিব পাৰে শিক্ষক শিক্ষয়িত্ৰীৰ কেজুৱেল লিভ লোৱাৰ বাবে হঠাৎ যদি লিভ ল'বলগীয়া হয় গতিকে তেনে ক্ষেত্ৰত কি ধৰণৰ লিভ দিয়া হ'ব এইটো বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় এইটো গুৰুত্বপূৰ্ণ এটা বিষয় হ'ব আৰু মুভমেণ্ট অফ নন টিচিং ষ্টাফৰ ক্ষেত্ৰতো কোৱা হৈছে যে যদি কোনো নন টিচিং ষ্টাফে অফিচিয়েল কামত অফিচলৈ যাবলগীয়া হয় ট্ৰেজাৰীত যাবলগীয়া হয় তেতিয়া প্ৰিন্সিপাল বা হেডমাষ্টাৰৰ পাৰ্মিশ্যন ল'ব লাগিব অৱশ্যে শেষৰ ফালে কিন্তু এটা কথা উল্লেখ কৰা হৈছে যদি এই ৰুল কেইটা ব্ৰেক কৰা হয় কোনো শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা তেতিয়া তেওঁলোকক চৌকছ দিয়া হ'ব এতিয়া চৌকছ দিওঁতে যদি তেওঁলোকৰ ৰিপ্লাইটো যদি আনছেটিছফেক্টৰী পায় তেতিয়াহ'লে ষ্ট্ৰিক্ট ডিচিপ্লিনাৰী একশ্যনৰ কথাও মেনশ্যন কৰিছে এতিয়া হয়তো এনেকুৱা হ'ব পাৰে কোনো শিক্ষক বা শিক্ষয়িত্ৰীয়ে এটেণ্ডেন্স দিয়াৰ ক্ষেত্ৰত অলপ দেৰি হ'ল কিন্তু তেওঁ একচুৱেলি গৈ পাইছে তেতিয়াহ'লে তেওঁ নিশ্চয় চৌকছত সেই কথাটো জনাব পাৰিব কিন্তু কেজুৱেল লিভৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কেজুৱেল লিভ এটা নিৰ্দিষ্ট টাইম পিৰিয়ডলৈকে এপ্লাই কৰিব পাৰিব শিক্ষা হেতু এপত কাৰণ দিনটোৰ এটা নিৰ্দিষ্ট টাইম পিৰিয়ড পাৰ হৈ যোৱাৰ পিছত কেজুৱেল লিভ এপ্লাই কৰিবই নোৱাৰে গতিকে নেক্সট ডে গৈ হেডমাষ্টাৰ বা প্ৰিন্সিপালৰ পাৰ্মিশ্যন লৈ ফৰৱাৰ্ডিং লৈ তেওঁলোকে আপলোড কৰিব নোৱাৰিব গতিকে এই ক্ষেত্ৰত কি ব্যৱস্থা লয় এইটো গুৰুত্বপূৰ্ণ কথা এটা হ'ব বাকী আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব